সকলোবোৰ ওয়েলকাম বেক টু মাই চেনেল আৰু মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে ৰবিবাৰ অৰ্থাৎ সানডে আৰু আজি হৈছে আপোনালোকৰ মাজলৈ এটা ব্লগ আনো মই বা ব্লগ আগবঢ়াও আপোনালোকক দেখাও কি কৰোঁ দিনটোত কি নকৰোঁ আৰু দিনটোতনো কি আয়োজন আছে আমাৰ খোৱা লোৱাৰ গতিকে সকলোখিনি দেখাও আৰু আপোনালোকে নিশ্চয় এই কৰোণাৰ সময়ত ঘৰতে আছে সুৰক্ষিত অৱস্থাত আছে আৰু ময়ো ঘৰতে আছোঁ বৰ্তমান আৰু যিমান পাৰে আপোনালোকে সাৱধানতা অৱলম্বন কৰি থাকিব সেইখিনিত আপোনালোকে জানেই গতিকে আহক বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ লেটছ ষ্টাৰ্ট। সো গাইজ যিহেতু আমি ঘৰতে আছোঁ এইখিনি আপোনালোকে নিশ্চয় ঘৰতে আছে আৰু আজি মই আপোনালোকক দেখাওঁ এই ভিডিঅ'টোত মোৰ ঘৰতে হোৱা মানে ঘৰত মই ৰোৱা কেইডালমান গছপুলি দেখাওঁ আহক কি আছে আহক। আৰু এইডাল কি বা মই এইডালৰ নামটো ঠিক নাজানো কিন্তু এইডাল বায়ে আনিছিলে কলেজত যাওঁতে নেকি এডাল আৰু এইডাল আছে মানি প্লেণ্ট আপোনালোকৰ ঘৰত সকলোৰে থাকে এইডাল আৰু আমাৰো এডাল মানি প্লেণ্ট আছে আৰু এইডাল এডাল খুব মৰম লগা ফুল এইডালৰ নামটো মই নাজানো তথাপি এনেই ভাল লাগে আৰু ফুল বুলি ক'লে এইডাল আৰু গাইজ চাওক এই ফুল মানে আমি কচিলত গৈছোঁ আৰু এইডাল চাওক জোক মা গড এইডাল মোৰ গছ পুলি আৰু এইডাল আৰু এইডাল চাওক এইডাল আৰু চাওকচোন জোকডাল মা এইডাল পিল কৰি আছে আৰু এইখিনি আৰু মোৰ এটা মানি প্লাণ্ট আপোনালোকক দেখাওঁ এইডাল চাওক এইডাল এই দুডাল মানে কি এডালৰ পৰা দুডাল হৈছে নেকি এইডাল আৰু এইডাল আছিলে মানি প্লাণ্ট আছিলে কিন্তু এইডাল দুৰ্ভাগ্যবশতঃ ওপৰলৈ নুঠিলে মানে সেইকাৰণে এইডাল এনেকৈ থৈ দিছোঁ আৰু এইডাল আছে এল'ভেৰা আপোনালোকৰ ঘৰত। চ' গাইজ ৰাতিপুৱা খোৱা লোৱা সকলোবোৰ হৈ গ'ল আৰু গা চাও ধুইছোঁ মই ৰাতিপুৱা আপোনালোকে দেখিছে আৰু এতিয়া হৈছে প্ৰায় 1:30 গতিকে ভাত ৰান্ধিব আমাৰ হৈছে সময়টো মই নাৰান্ধো মা ৰান্ধিব তথাপি আপোনালোকক দেখাম কি আছে আজি আমাৰ ব্যঞ্জন ৰূপে গতিকে আহক দেখাওঁ আজি কি আছে। এখন কেৰাহী লৈ তাত মই অকণমান তেল দিম আৰু তাত এটা কেঁচা জলকীয়া দিম তাৰপিছত অকণমান লৰাই দিয়াৰ পিছত থেতেলিয়া কৰ্দৈখিনি ইয়াত মই এড কৰি দিম আৰু ভালদৰে হেতা এখনেৰে লৰাই দিম আৰু তাত দিম অকণমান নিমখ হালধি আৰু এটুকুৰা গুড় মিঠৈ দি দিম মই তাত আৰু এইখিনি হৈ গ'ল আমাৰ কৰ্দৈ। এইবাৰ বনাম তৰকাৰী তাৰ কাৰণে এখন কেৰাহী গৰম কৰি তাত তেল আৰু শুকান জলকীয়া লগতে তেজপাত আৰু ফোৰণ দিছোঁ আৰু তাত মই কাটি থোৱা তৰকাৰীখিনি দি দিলোঁ। এতিয়া তাত দিলোঁ নিমখ অকণমান আৰু এইখিনি হৈ গ'ল তৰকাৰী গোটেইখিনি নেদেখালোঁ আপোনালোকে জানেই। তাৰপিছত মাংস বনাবৰ কাৰণে এখন কেৰাহী গৰম কৰি পিঁয়াজ দিছোঁ তেজপাত দিছোঁ আৰু বিশেষ একো দিয়া নাই সেইখিনি দিছোঁ। তাৰপিছত মই ফ্ৰাই কৰি থোৱা মাংসখিনি ইয়াত এড কৰি দিলোঁ আৰু অকণমান সময় আপোনালোকে লৰাই থাকিব। এইখিনি বিশেষ একো ইমান বহুত ইজি হয় বেছি টান নহয় আপোনালোকে এনেকৈ লৰাই থকাৰ পিছত ইয়াত হালধি পাউডাৰ দিব আৰু অকণমান নিমখ দিব আৰু বিশেষ একো দিব নালাগে। তাৰপিছত আকৌ অকণমান সময় লৰাই থাকিব। তাৰপিছত মই ইয়াত দিম আদা নহৰু পিঁয়াজ লং ইলাচিৰ পেষ্ট এইখিনি মই মিক্সিত মাৰি লৈছিলোঁ এইখিনি মই ইয়াত এড কৰি দিম আপোনালোকেও মিক্সিত মাৰি ল'ব তেতিয়া ভাল হ'ব। তাৰপাছত এইখিনি পুনৰ লৰাই দিম অকণমান সময়ৰ বাবে আৰু এইখিনি গ্ৰেভিৰ কাৰণে মই মানে গ্ৰেভি যিহেতু বনাম গতিকে মই অকণমান পানী দিম বেছি পানী নিদিওঁ আৰু ঢাকনিখন মাৰি দিছোঁ 0.5 মিনিটমানৰ কাৰণে। তাৰপিছত ঢাকনি গুচাৰ পিছত ইয়াত দিছোঁ মই অকণমান লাল মিৰ্চি পাউডাৰ ৰংটো ভাল হয় তেতিয়া আৰু অকণমান আৰু লৰাই থাকিব। তাৰপিছত ইয়াত দিম মই আধা বাতিমান পানী দিম আৰু এবাতিমান দিলেও হ'ব গ্ৰেভিৰ কাৰণে আৰু মই ইয়াত এবাতিমানে দিছোঁ দুবাৰ দিছোঁ আধা বাতি কৰি আৰু তাৰপিছত মই দিছোঁ ইয়াতে টমেটো চচ অলপমান আধা চামুচমান টমেটো চচ দিব আৰু তাৰপিছত আকৌ পুনৰ লৰাই দিব আৰু তাৰপিছতে এইখিনি যেতিয়া অকণমান উতলিব তাৰপিছতে আৰু এইখিনি হৈয়ে গৈছে প্ৰায় বিশেষ একো নাই ইয়াতে আৰু দেখিছে ৰংটো বহুত ধুনীয়া হৈছে ইয়াৰে আৰু এইখিনি আৰু হোৱাৰ আগতে আপোনালোকে আধা চামুচমান ইয়াত দিব জিৰা গুড়ি
আপোনালোকে অকণমান চেনি দিব, তেতিয়া ইয়ে কোনো অপকাৰ নকৰে। এয়া আমাৰ মাংস ৰেডি হৈ গ'ল আৰু কৰ্দৈও ৰেডি হৈ গ'ল। প্ৰথমতে দেখুওৱা তৰকাৰীও ৰেডি হৈ গ'ল আৰু দালিও এইফালে উতলিয়ে আছে। আৰু এইখন হৈছে ফাইনেল ডিছ। সকলো কাম হৈ গ'ল, খোৱা লোৱা সকলোবোৰ হৈ গ'ল আৰু আজিৰ ভিডিঅ'টো ভাবিছোঁ মই শেষ কৰোঁ। গতিকে যদি আপোনালোকে আজি মোৰ ব্লগটো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে মই দিয়া সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সময়মতে পায় আৰু সময়মতে ভিডিঅ'বিলাক চাবলৈ পায়। গতিকে আপোনালোকে ঘৰতে থাকক, সুস্থ থাকক। গতিকে বাই বাই, লাভ ইউ অল।